আচলতে মই ভাবিছিলোঁ যেতিয়া মহাজোঁটত আছিলোঁ, মহাজোঁটত চৰকাৰ কৰিব, আমাৰ ভৱানীপুৰবাসীৰ সৰ্বোচ্চ উন্নতিৰ দিশত এটা সমষ্টি হিচাপে লৈ যাম, এইটো আশা কৰিছিলোঁ। কিন্তু দেখা গ'ল যে মহাজোঁটৰ চৰকাৰো নহ'ল, আৰু মই আকস্মিকভাৱে ভাবিব নোৱাৰাকৈ UDFৰ দিশত লৈছিলোঁ। কিন্তু দেখা গ'ল যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈ আছে আৰু 20 বছৰ হৈ থাকিব। আৰু মই যদি UDFৰ MLA হৈয়ে থাকোঁ, কণ্টিনিউ কৰোঁ, তেনেহ'লে আমাৰ সমষ্টিটো সৰ্বত্ৰ চাৰিওফালে পিছ পৰি থাকিব। সেয়ে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিলোঁ, আৰু তেখেতে ক'লে অসমৰ 5টা সমষ্টিৰ উন্নতি শিখৰৰ সমষ্টিৰ ভিতৰত এটা ভৱানীপুৰ সমষ্টি বনাব, য'ত ঐতিহ্যমণ্ডিত সমষ্টি, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টি, ত্যাগৰ সমষ্টি। কাৰণ অসম আন্দোলন আছিল আমাৰ অসমৰ কাৰণে এটি ত্যাগৰ প্ৰতীক, আৰু সেই সমষ্টিত UDF 3বাৰ 11 চন, 16 চন আৰু 21 চন। তেতিয়া মই দেখা পালোঁ যে সৰ্বত্ৰ পিছ পৰি থাকিব সমষ্টিটো। আৰু মই বিজেপিৰ আহি জয়ী হ'ব পাৰিবনে? বিজেপিত আহি মই জয়ী হোৱাটোৱে নহয়, এইবাৰ অসম তথা ভাৰতবৰ্ষত দেখুৱাই দিম যে অধিক হায়েষ্ট ভোটত জয়লাভ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ পৰা মই কেণ্ডিডেট ফণী তালুকদাৰে। কাৰণ এইবাৰ আমাৰ বিৰোধী নায়েই। ধৰক UPPL আমাৰ লগত, BPF আমাৰ লগত, অগপ আমাৰ লগত, ভাৰতীয় জনতা পাৰ্টী আমাৰ লগত, আৰু মোৰ এটা ফণী তালুকদাৰৰ নিজৰ দল আছিল, আৰু সেই গোটেই মানুহখিনি এইবাৰ বিজেপিত যোগদান কৰিছে। গতিকে আমাৰ এইবাৰ বহুত ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিম। আপুনি জয়ী হোৱাৰ পিছত ৰাইজৰ ফাৰ্ষ্ট হিচাপে কি কাম কৰিব? প্ৰথম আমাৰ অফিচবিলাক আনি ল'ব লাগে। আমাৰ ইয়াত কি হ'ল, মই বিধায়ক হোৱাৰ পৰাও চিঞৰি আছোঁ, আগতেও চিঞৰি আছোঁ যে আনকি আমাৰ ইয়াত ব্লক অফিচটোৱে নাই। 2টা আমাৰ উন্নয়ন কাৰ্যালয় ব্লক, এটা জালাহত আছে যিটো আমাৰ BTADৰ ব্লক, এটা আছে ভৱানীপুৰ ব্লকটো হাউলিত। এই 2টা আনিম। এখন আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটিখন অলৰেডি 120 বিঘা মাটি কাটি দিছোঁ আমাৰ বিদেশী পথাৰত। ভট্টদেৱ ইউনিভাৰ্চিটি পাৰ্ট আৰম্ভ কৰিম। মানে উন্নয়নে উন্নয়ন। আমাৰ খৰ্গেশ্বৰ তালুকদাৰৰ নামত এটা আমাৰ ষ্টেডিয়াম ইতিমধ্যে চেংচন কৰিছোঁ। আমাৰ এটা গলীয়াজীৱিত এটা পৰিত্যক্ত অৱস্থাত আছে ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট ডায়েৰী স্কিম, সেইটো পৰিত্যক্ত অৱস্থাত, সেইটো অতি সোনকালে 6 মাহৰ ভিতৰত আৰম্ভ কৰিম, য'ত কৃষিজীৱী গৌপালকসকল মানে উদ্ধাৰ হোৱাৰ এটা ৰাস্তা আছে। ঠিক তেনেকৈ উন্নয়নে উন্নয়ন ভৱানীপুৰ সমষ্টিত আমি দেখা পাওঁ। ৰাইজৰ আপুনি কি, আমাৰ মিডিয়াৰ যোগে আপুনি কি অনুৰোধ জনাব? মই অনুৰোধ জনাইছোঁ যে আমাৰ হিন্দু মানুহখিনি বিশেষকৈ আমাৰ ভোট দিয়াত অলপ কম পাৰ্চেণ্টেজ ভোট পৰ হয়, কাৰণ বহুতে নাযায়ে, হ'ব দে যাম দে। গতিকে উপনিৰ্বাচনত আৰু কম হ'ব পাৰে। আমি সজাগ হ'ব লাগে, আমি ভোট দিব লাগে, আৰু ভাৰতীয় জনতা পাৰ্টীক জিতাই আমি চৰকাৰৰ লগত থাকিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী, আজিৰ দিনত ভাৰতৰ ভিতৰত শক্তিশালী মুখ্যমন্ত্ৰী, তেখেতক দেখুৱাই দিব লাগে যে আমি ভোট দিব জানো, আৰু ভৱানীপুৰ সমষ্টিবাসী আটাইয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত সংযোগ হৈছে। হিন্দু মুছলিম উভয়ে ভোট দি এইবাৰ হায়েষ্ট ভোটত জয়লাভ কৰা হৈছে। আপোনাৰ বিৰোধী দল হিচাপে কংগ্ৰেছে কৈ আছে, আপোনাক অভিযোগ কৰি আছে লেণ্ড মাফিয়া বুলি, ইয়াৰ বিষয়ে আপুনি কিবা ক'ব? আমাৰ এটি বিৰোধী দল নাই, আৰু বিৰোধী দল
টিভিৰ আগত চিঞৰিলি নহয়, বিৰোধী দলে প্ৰেক্টিকেল প্লেটফৰ্মত চিঞৰা, প্ৰেক্টিকেলি প্লেটফৰ্মত আহি বিৰোধী দল দেখুৱাওঁ। মই বিৰোধীক এটাই কৈছোঁ, বিৰোধী মানে কংগ্ৰেছ, যে আপোনাৰ কেণ্ডিডেটক চিকিউৰিটি মানিখিনি উদ্ৰ কৰাৰ কাৰণে চেষ্টা কৰে। ভূপেন্দ্ৰক মই অনুৰোধ